নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভণ্টি আৰু মই লগৰজনী ঘৰলৈ বুলি ওলাই আহিছোঁ। বহুত দিনৰ পৰা লগৰজনীয়ে মাতি আছিলে তেহেঁতৰ ঘৰত। ফাইনেলি আজি আহিলোঁ। এয়া চাৰিওফালে চাওকচোন, সেউজীয়াই সেউজীয়া একদম কিমান যে ধুনীয়া লাগিছে নহয়। কি ধুনীয়া পৰিৱেশ মানে। ইমান এটা ধুনীয়া পৰিৱেশত ফটো নমৰাকৈ পাৰোঁনে আমি? ফটো চটো মাৰি এয়া আহিলোঁ। আৰু অলপ পাছতে লগৰজনী ঘৰ পামগৈ। লগৰজনী ঘৰলৈ গৈ এটাই ডাঙৰ একদম অশান্তি পাওঁ মই, স্কুটিখন খুলিব লাগে ট্ৰেইনত শিৱগুৰিত মানে। এইটোৱে বহুত ডাঙৰ একদম বেমাৰ। লগৰজনী ঘৰলৈ সোমাওঁতেনে মানে এখন দলং আছে, দলংখন বহুত বেয়া। সেইকাৰণে ভাবিলোঁ ইয়াতে থৈ যাওঁ, পাৰ কৰিব নোৱাৰোঁ যেতিয়া। স্কুটি হেণ্ডেল লক কৰি থৈ আহিছোঁ। লক কৰি এয়া ইমান যে ভয় লাগিছে দলংখনত খোজকাঢ়োঁতে। ভণ্টি পূৰা আহিছে একদম, তাই ভয় চয় একো নাই। মই একদম পূৰা ভয়ে ভয়ে আহিছোঁ। লগৰজনী ঘৰ এয়া পালোহি। কিন্তু লগৰজনী ঘৰ ধাননিৰ মাজে মাজে এয়া আহি আছোঁ। লগৰজনী ঘৰ মানে অলপ ভিতৰত। আজি মই আপোনালোকক এটা বস্তু দেখাম। চিনি পাই নাই বাৰু এই বস্তুটো? ক'ব হা কমেণ্ট কৰি। ফাইনেলি আমি আহি পালোহি। অলপ পাছতে এয়া লগৰজনীয়ে চাহ আনিলে, মোৰ একদম প্ৰিয় বস্তুটো গাখীৰ চাহ। ইমান যে লাজ তাই ভাগৰ, বাপৰে। লগৰজনী ঘৰৰ ওচৰেদি মানে ট্ৰেইনখন যায়। মই ভাবিলোঁ আজি ওচৰৰ পৰাই চাই দিওঁ। সেয়া কিমান যে ভয় লাগিছিলে নহয়। এয়া আমি তেহেঁতৰ ঘৰৰ পৰা ওলালোঁ। এয়া কিবা কিবি মাকে দি পঠিয়াইছে, আমিও কিবা কিবি লৈ যোৱা দেখি দুইজনীকে আহি আছোঁ আৰু ঘৰলৈ বুলি। ৰাস্তাত আহি থাকোঁতে ফটককৈ কথা এটা মনত পৰিলে। বহুত দিনৰ পৰা ভাবি আছিলোঁ ম'ম' খাম। ভাবিলোঁ নহয় আজি বজাৰত সোমাই ম'ম' খাইহে যাম আৰু। এয়া ভণ্টিয়ে ম'ম' দেখি ৰখিবই পৰা নাই। ঘৰলৈ ঘূৰি আহোঁতে ভিডিঅ' কৰিবলৈ মন নগ'ল, হ'লেও অকণমান বোলো কৰি দেখাই দিওঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।